নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আহাদুল এই মুহূৰ্তত লৈ আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গুটিকিটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে গতিকে এনেবোৰ খবৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভিডিঅ'টো পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি আমাৰ লগতে থাকিব ধন্যবাদ ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এদিন দংগ হ'ব বিজেপি এই বিস্ফোৰক মন্তব্য কৰিলে এপিসিসিৰ সভাপতি ভূপেন বৰাই কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এদিন দংগ হ'ব বিজেপি লগতে কৈছে যে বিজেপিক নাশ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ বাবে আজি কংগ্ৰেছ উদ্ধাৰ হ'ল আৰু আজি সিন্ডিকেট কেলেংকাৰীৰ অভিযোগৰ পৰা মুক্ত হৈছে কংগ্ৰেছ বুলি এক বিস্ফোৰক মন্তব্য কৰিলে ভূপেন বৰাই কৈছে কংগ্ৰেছত দোকান সৃষ্টি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান বিজেপিত বজাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে বহু সিন্ডিকেটৰ দোকান বহাই বিজেপিত বজাৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই বুলি এক বিস্ফোৰক মন্তব্য কৰিলে সভাপতি ভূপেন বৰাই এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জে উঠিল ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ এইবাৰ বিদ্যুতৰ বাবে আহি পৰিছে এক নতুন নিয়ম আৰু অতি শীঘ্ৰে নিৰ্দেশনা জাৰি কৰিব ৰাজ্য চৰকাৰে এবাৰ নিশাৰ ভাগত ব্যৱহাৰ কৰা বিদ্যুতৰ বিনিময়ত পৰিশোধ কৰিব লাগিব অত্যাধিক মাচুল এবাৰ দিনৰ ভাগত ব্যৱহৃত কৰা বিদ্যুতৰ শুল্ক 20% হ্ৰাস পাব আনহাতে ৰাতিৰ ভাগত ব্যৱহৃত বিদ্যুতৰ শুল্ক 20% বৃদ্ধি পাব আৰু দিনৰ কাম শেষ কৰি ঘৰলৈ উভতি বিদ্যুৎ ব্যৱহাৰ কৰাটো হ'ব ব্যয়বহুল বিয়লি বেলাৰ পিক টাইমত বিদ্যুতৰ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিলে এবাৰ ৰাজ্য চৰকাৰে 2024 চনৰ এপ্ৰিল মাহৰ পৰা দেশত প্ৰযোজ্য হ'ব এই নতুন নিয়ম শুক্ৰবাৰে বিদ্যুৎ মন্ত্ৰালয়ে ঘোষণা কৰে এই নতুন নিয়ম আৰু আনহাতে নৱীকৰণযোগ্য শক্তি ব্যৱহাৰৰ উদ্দেশ্য প্ৰস্তুত কৰা হৈছে এই নতুন নিয়ম পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ ডিসি অংকুৰ শইকীয়াক মাৰাথন জেৰা চলিছে আৰক্ষীয়ে কিয়নো ভুৱা ডিসি অংকুৰ শইকীয়াই বিভিন্ন জনৰ পৰা টকা লুটিছিল বুলি এক গুৰুতৰ অভিযোগ কৰিছে এবাৰ 420 ডিসি অংকুৰ শইকীয়াক লগত লৈ জামুগুৰিত আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান আৰু অংকুৰ শইকীয়াক লগত লৈ বিশাল হাজৰিকাৰ ঘৰত চলাইছে আৰক্ষী অভিযান এবাৰ ভুৱা ডিসি অংকুৰক দেখি উত্তেজিত হৈ পৰিছে জনতা চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা অংকুৰ শইকীয়াই জানিব পৰা মতে ঢেকিয়াজুলিৰ বিগুবৈয়াৰ পৰা 1.5 লাখ টকা লৈছিল অংকুৰে আনহাতে বিদ্যুৎ কলিতা নামৰ আন এজনৰ পৰা টকা লৈছিল 3 লাখ আনহাতে মোহন কলিতাৰ পৰা 2.5 লাখ টকা লৈছিল অংকুৰ শইকীয়া বুলি এক গুৰুতৰ অভিযোগ কৰিছে আনহাতে অনুৰূপ নাথৰ পৰা 1 লাখ টকা লৈছিল প্ৰবঞ্চক অংকুৰ শইকীয়াই জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চাকৰি দিয়াৰ নামত ধন লৈছিল প্ৰবঞ্চকৰ দলটোৱে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গতিকে এতিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ডিসি হওক প্ৰবঞ্চকৰ দলটোক